এখন ঘৰ চলি আছিলে আৰু এতিয়া তেওঁলোকৰ সংস্থাপনটো পুনাই দিব। মোৰ এখন সৰুকৈ এখন দোকান মই দি চলি আছোঁ। মোকো যদি কোনোবা ভাইৰেল কৰিব খোজে কৰিবহি পাৰে। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু আজি এনেকৈ বেছি ডাঙৰ ভিডিঅ' নহয়, এটা সৰু ভিডিঅ'। কলেজ পাৰ্টত যিখন দোকান আছিলে, ৰঞ্জিতা দোকান বুলি ক'লে বহুত পুৰণা দোকান, আৰু এনেকৈ কৃষ্ণদাৰ চেলুনখন আৰু নিয়নদাৰ দোকানখন, আৰু তাতকৈ চবতকৈ পুৰণি ৰঞ্জিতা দোকানখন। আৰু মেইনকৈ এতিয়া আপোনালোকক দেখাম যে সেইকেইখন ভাঙিলে আৰু কিয় ভাঙিলে ভিডিঅ'ত গম পাব। এনেকৈ ৰাজাহঁতৰ দোকানত বহি আছিলোঁ আমি। তাৰপিছতো দেখিলোঁ জেচিবিখন আহি দোকানকেইখন ভাঙি আছে, আৰু বহুত দিনৰ পৰা শুনিও আছিলোঁ যে দোকানকেইখন এভেকশ্যন হ'ব, আৰু চকুৰ সন্মুখতে এনেকৈ দোকানকেইখন ভাঙি যোৱা দেখি অলপ মনটো বেয়াও লাগিছে। আহকচোন চাওঁ। দোকানখন যে এতিয়া ভাগি আছে আপোনালোকে দেখিছে। এতিয়া মেইন কথাটো হৈছে ড্ৰেইনটো চাফ কৰিবলৈ। আৰু এটা কথা মানে কি, দোকানকেইখন এনেকৈ ভঙাতকৈ ড্ৰেইনটো চাফ কৰিব পাৰিলেহেঁতেন। আৰু ইয়াতে বহুতকেইখন দোকান আছিলে, যিকেইখন দোকানৰ দ্বাৰা মানুহৰ এখন ঘৰ চলি আছিলে, আৰু এতিয়া তেওঁলোকৰ সংস্থাপনটো পুনাই দিব। পইচা এটকাও নাই, এইবিলাক গোটেই দোকান। আগতে এইকেইখন দোকান আছিলে, আৰু এইকেইখন দোকান আৰু ড্ৰেইনতেতো এইটো ড্ৰেইন। আগত যাব নোৱাৰি, আগত নাযাওঁ। আৰু এইটো ড্ৰেইন। এইখন দোকান। ড্ৰেইনটোৰ কাৰণে এই দোকানকেইখন ভঙাটো কিমান উচিত আপোনালোকে কমেণ্ট এটা কৰি জনাব। আৰু দোকানকেইখন নাভাঙি নাৰায়ণপুৰ টাউন কমিটিয়ে ড্ৰেইনটো চিধা চাফ কৰিব পাৰিলেহেঁতেন, আৰু ড্ৰেইনৰ পৰা লেতেৰা বস্তু উলিয়াব পৰা জেগাও আছিলে। তেওঁলোকে তাকে নকৰি দোকানকেইখন ভাঙি দিছিলে, আৰু কিবা ভালৰ কাৰণে ভাঙিছে চাগিলা, গম নাপাওঁ। আৰু এটা অনুৰোধ যে নাৰায়ণপুৰ টাউন কমিটিক, যিকেইখন দোকান ভাঙিলে তেওঁলোকক আকৌ এটা সংস্থাপনৰ কাৰণে এটুকুৰা ভাল জেগাত চাই দিয়ে যেন, আৰু নাইবা তেওঁলোকক কিবা এটা সাহাৰ্য আগবঢ়ায় যেন।